Hey everyone, আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল গুৱাহাটীৰ পৰা জাগিৰোড আৰু আজি বহুত বৰষুণ আৰু এনেকুৱা বৰষুণ বতৰত লং ড্ৰাইভ গৈ বিৰাট ভাল লাগে নহয়নে? তো আজি আমাৰ লং ড্ৰাইভো হৈ গ'ল আৰু আমাৰ ৰুমলৈ যোৱাও হৈ গ'ল। তো বৰষুণ এনজয় কৰিছোঁ আৰু আৰু এতিয়া সোণাপুৰ ক্ৰছ কৰিছোঁ আৰু এইখিনি ইমান ভাল লাগে। ৰাস্তাৰ মাজে মাজে গোটেই ৰাধাচূড়া, এইটো ৰাধাচূড়া নে আচলতে কৃষ্ণচূড়া কি হয় নাজানো, মই জনাত এইটো ৰাধাচূড়াই হয়। বহুত ধুনীয়া হয় এই পৰিৱেশটো মানে। গুড মৰ্ণিং এভৰিৱান। আজি আমি আচলতে আহি আছোঁ জাগিৰোড। এতিয়া জাগিৰোডতে আছোঁ, আহি পাই গ'লোহি। আৰু যিহেতু মানডেৰ পৰা লকডাউন ষ্টাৰ্ট হৈ গ'ল, মাজতে আহিব নোৱাৰিম, সেইকাৰণে আজি গুচি আহিলোঁ আৰু কামবোৰ ষ্টাৰ্ট কৰিব হৈ গ'ল। চ' আহিব লগা হ'ল আৰু সেয়ে মই ৰৈ আছোঁ। এওঁ অলপমান বাহিৰত গৈছে, ATM গৈছে। আজি একচুৱেলি মই ঘৰলৈ যোৱাৰ কথা আছিলে, কিন্তু ঘৰলৈ যাবলৈ নোৱাৰিলোঁ যিহেতু ইয়ালৈ আহিব লগা হৈ আছিলে, সেইকাৰণে আহিব নোৱাৰিলোঁ। আৰু এতিয়া আহি আছোঁ ৰুম, আৰু একদম ৰুমত গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু কি কৰি আছোঁ দেখুৱাইছোঁ। আৰু বহুত দিনৰ পিছত আহি আছোঁ। মাৰ্চতে আমি ইয়াৰ পৰা গৈছিলোঁ গুৱাহাটীলৈ, আৰু এতিয়া এপ্ৰিল, মে', জুন 3 মাহ হৈ গ'ল, কমপ্লিট 3 মাহ ৰুমত নাই। তো ৰুমৰ চাগে অৱস্থা কি হৈ আছে, গৈ সেইবোৰ চাফা কৰিব লাগিব। ঘৰ আহি পালোঁ, কিন্তু একদমেই ৰুমৰ অৱস্থা নাই। এইবোৰ গোটেই ধূলি মকৰা জাল, অৱস্থা নোহোৱা হৈ আছে। ফাৰ্ষ্ট এইবোৰ এতিয়া চাফা কৰিব লাগিব। এইবোৰ দেখিছে, গোটেই অৱস্থা নাই। ফাৰ্ষ্ট এইবোৰ চাফা কৰি লওঁ, তাৰপিছতে খোৱা বোৱা কৰিম, নহ'লে এনেকৈ ইমান লেতেৰাত খাব নোৱাৰি। তো এইবোৰ অলপ চাফ চিকুণ কৰি লওঁ, তাৰপিছত গা পা ধুইহে একেবাৰে লগ পাই আছোঁ আৰু। এতিয়া সময় হৈছে 6:45। জাষ্ট আজৰি হৈ আহিছোঁ গা পা ধুই। 3 মাহ নাছিলোঁ, গতিকে একদম ৰুমৰ অৱস্থা নাই। গোটেই চাৰিওফালে পঁইতাচোৰা, অৱস্থা নোহোৱা হৈ আছিলে, মকৰা জাল। আৰু এইবোৰ চাফা কৰোঁতে বহুত সময় লাগি গ'ল। আমি আহি পাইছিলোঁহি 12:30 মানত। তাৰপিছৰ পৰাই কামত লাগিছোঁ আৰু এতিয়া আজৰি হৈছোঁ। গোটেই কিটচেনৰ এইবোৰ গোটেই চাফা কৰিছোঁ। এইবোৰ গোটেই ধুইছোঁ, চব ধুইছোঁ একফালৰ পৰা। আৰু এয়া চাওক, এইবোৰ গোটেই বাচনবোৰ ধুলোঁ, গোটেই টেমাবোৰ ধুলোঁ। ইয়াত যিমানবোৰ বস্তু আছিলে চব পোক লাগি গ'ল, চব বেয়া হৈ গৈছে। চব পেলাই এইবোৰ আকৌ ধুনীয়াকৈ চাফা কৰিব লগা হৈছে। আজি একদম 12 বাজি গৈছে, বহুত ভাগৰ লাগিছে। এতিয়া কিবা এটা খাওঁ। কাবুলী বুট যোৱাকালিৰ এয়া তিয়াই থোৱা আছিলে, ঘৰৰ পৰা লৈ আহিছোঁ। এতিয়া এইখিনিকে বনাই খাওঁ।
আজি আবেলিৰ চাহকাপ এনেকৈ চলাই দিবলগীয়া হ'ল। বুট অলপ ভাজিলোঁ, অলপমান লাল চাহ, যিহেতু বাহিৰত বৰষুণো দি আছে, ভালেই লাগিলে এনেকৈ খাবলৈ। আৰু এই ভ্লগটো মই চাহ খোৱাৰ পিছত আৰু কণ্টিনিউ নকৰিলোঁ, কাৰণ মই বহুত টায়াৰ্ড হৈ গৈছিলোঁ। আৰু ভ্লগটো এডিট কৰোঁতে মোৰ 3 দিন লাগি গ'লগৈ। আৰু যিহেতু আহিছোঁ 3 মাহৰ মূৰত, ঘৰখনত বহুত কাম ওলাই যায়, সেয়েহে 3 দিন লাগি গ'ল এডিট কৰোঁতে। জাষ্ট এটা সৰু ভ্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আই হোপ আপোনালোকে ভাল পালে। ভ্লগটো মই এইখিনিতে এণ্ড কৰিছোঁ। লগ পাম আন এটা নতুন ভ্লগৰ সৈতে। বাই বাই।